আইও ভাই গা চা বিষাই আছে ভাই মোৰ সেই পালনৰ মাৰ খাৱাৰ পৰা আইও ক'তো উঠি যাব ইচ্ছা নোহোৱা হৈছে ঘৰটো কিমান সোমাই থাকিম এই সৰু সৰু খাই খাব নোৱাৰা হ'ল সেইদিনাখন পালনৰ মাৰ প্লেন বনালো তাৰপিছত ঘূৰি ঘূৰি আমিহে মাৰ খালোঁ ভাগ্য হ'ল মৰা আজি একেবাৰে ভৰি হাত ভাঙি ভাই ইছৰাম কি হ'ব দুদিন তিনিদিন হাত বাই উঠা পৰা নাই ভাই বেয়াকৈ মাৰিলে মোক পালনে সৰু সৰু কোনো বেয়া আছে ইছৰাম সিমান বেহুচ কোনোবা আনি থলা আমাক কিমান আৰু ঘূমাই থাকিম ৰ টিভিটোকে আৰম্ভ কৰি চাওঁ ৰ দেশৰ গতি বিহৰ গতি বা কি হৈ আছে ৰ এই নিজে চাওঁ ৰ কিমান আৰু চিনেমা এইবিলাক চাই থাকিম আৰু মোবাইলত চাই থাকোঁ আৰু ৰাতি এইটো কিবা এটা ভাল লাগছে একবাৰ কৈ নাম্বাৰটো পালে নমস্কাৰ মই ধনমতি আপোনালোকে চাই আছে ফকতীয়া নিউজ বিগ ব্ৰেকিং নিউজ আমাৰ হাতত পৰিছে বিগ ব্ৰেকিং নিউজ আমাৰ হাতত পৰিছে দুৰ্গা পূজাৰ নতুন এছপি বিগ ব্ৰেকিং নিউজ আমাৰ হাতত পৰিছে দুৰ্গা পূজাৰ নতুন এছপি আপোনালোকে চাই আছে ধনমতি সৈতে আপোনালোকে বিগ ব্ৰেকিং নিউজ চাওক হা বিগ ব্ৰেকিং নিউজ পূজাৰ নতুন এছপি এইটো কি দিলা ৰ চাউল পূজাৰ নতুন এছপি কি বা আহে বিগ ব্ৰেকিং নিউজ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম সৰ্বশ্ৰেষ্ঠ ফকতীয়া চেনেলত আহি পৰিছে এই বৰ্তমান দুৰ্গা পূজাৰ নতুন এছপি বিগ ব্ৰেকিং নিউজ আপোনালোকে জানিবৰ কাৰণে চাই থাকক ধন চেনেল বিগ ব্ৰেকিং নিউজ শাৰদীয় উৎসৱক লৈ নতুন এছপি প্ৰকাশ বিগ ব্ৰেকিং নিউজ আপোনালোকক আমি এছপিখন পঢ়াই দিছোঁ উৎসৱ উদযাপনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা কভিড বিধি মানি উদযাপন কৰিব লাগিব পূজা পূজা সমিতিৰ উদযাপনৰ উপায়ুক্তৰ পৰা ল'ব লাগিব অনুমতি পূজা সমিতিৰ উপায়ুক্তৰ পৰা ল'ব লাগিব অনুমতি আয়োজক সমিতিৰ সকলো সদস্যই ভেকচিন লোৱাটো বাধ্যতামূলক বিগ ব্ৰেকিং নিউজ এপালি ভেকচিন লোৱা লোক থাকিব পাৰিব আয়োজক সমিতিত সকলো থাকিব পাৰিব আয়োজন সমিতিত পূজা মণ্ডপত প্ৰৱেশ কৰা পথখনৰ পথ পৃথক হ'ব লাগিব বিগ ব্ৰেকিং নিউজ আপোনালোকে চাই আছে ফকতীয়া নিউজ এই ফকতীয়া নিউজত প্ৰকাশ পাইছে নতুন এছপি দুৰ্গা পূজাৰ নতুন এছপি বিগ ব্ৰেকিং নিউজ সন্দেহজনক দৰ্শনাৰ্থীক মণ্ডপতে পৰীক্ষা কৰাৰ ব্যৱস্থা থাকিব লাগিব স্বেচ্ছাসেৱকসকলেও ল'ব লাগিব ভেকচিন সময় এপালি ভেকচিন লোৱা লোকেহে থাকি আহিব পাৰিব পূজাস্থলীলৈ সময় এপালি ভেকচিন লোৱা লোকসকলে আহিব পাৰিব পূজাস্থলীলৈ হা মোৰ কি হ'ব এতিয়া ইমান আশা কৰিছিলোঁ দুৰ্গা পূজাটো লাগি বোলে 6 পকেটৰ পেন পিন্ধি যাম টিকেট এখন ছানগ্লাছ পিন্ধি যাম চিয়াৰকেইটা আগত লাইবেল দিম পাণ চুবাই মোৰ সপোন হৈয়ে ৰ'লে পূজা হোৱা আগত আৰু পাছত কৰিব লাগিব চেনিটাইজাৰ পূজা আগত হোৱা আৰু পিছত মণ্ডপত কৰিব লাগিব চেনিটাইজাৰ বিগ ব্ৰেকিং নিউজ প্ৰতিমা বৃহৎ আকাৰ নকৰিবলৈ স্বাস্থ্য বিভাগৰ আহ্বান পূজা সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে বিগ ব্ৰেকিং নিউজ এই ফকতীয়া নিজৰ হাতত আহি পৰিছে নতুন এছপি প্ৰতিমা বিসৰ্জনৰ অনুদুপীয়া হ'ব লাগিব সান্ধ্য আইনৰ সময়ছোৱাতে শেষ কৰিব লাগিব দুৰ্গা পূজাৰ কাৰ্যসূচী বিগ ব্ৰেকিং নিউজ ধন্যবাদ হা বেলেগ এছপি দিলে মই নতুন হা সৰু ছোৱালী লগ কৰিব লাগিব কিবা প্লেনিং বনাব লাগিব সৰু ছোৱালীকে যাওঁ মই গুৰু তই কিয় মাতিলি কচোন মই ভালকৈ খোজকাঢ়িবই পৰা নাই ভাই সেইদিনাখন মাৰ খোৱাৰ পৰা তই মাতাৰ কাৰণে মই আহিছোঁ আৰু কিবা আৰু ভাল খবৰ আছে বুলি নে আকৌ আজি ক'ৰবাত চকুৰ পৰা যাব প্লেনিং আছে প্লেনিং সদায় কিহৰ প্লেনিং থাকিব ভাই সেই দুদিন আগত মাৰ খাই উঠিছোঁ সেই পালনটো এতিয়া আকৌ প্লেনিঙৰ কথা কৈছে আৰু সেই দেহাৰ বিষ শেষ হওক শুন মই মাত্ৰ নিউজ চালোঁ ফকতীয়া নিউজত দিছে দুৰ্গা পূজাৰ নতুন এছপি আমি দুৰ্গা পূজাটো চবকেতো চাৰ্টিফিকেট দেখাই থাকিব নোৱাৰোঁ কিবা এটা আমি প্লেনিং কৰিব লাগিব সৰু চৰু তই কৈছোঁ প্লেনিং তই নালগে সেইদিনাখন তোৰ প্লেনিং কেঞ্চেলেই হৈছে ফেইল হৈ গ'ল তোৰ প্লেনিং নাই দে গুৰু ময়ে প্লেনিংটো কৰোঁ মোৰ এক্সপিৰিয়েঞ্চটো বাঢ়িবই গুৰু তই কিয় কোৱা আকৌ এইবাৰ আমি নিউজত ওলাইহে আশা গম পাইছেনে মই এনেকুৱা কথা ভাবিম এতিয়া নিউজত ওলাইহে আশা লাগে আমি বেয়া ক্ষেত্ৰত নহয় ভাল ক্ষেত্ৰত আমাক গামোচা পিন্ধাব চাই থাক হ'ব দে গুৰু আজি কৰ পিছে মই আৰু নকৰোঁ প্লেনিং আমি এতিয়া দুৰ্গা পূজাত কিনকৈ সহজতে যাব পাৰোঁ তই চিন্তা কৰচোন চিন্তা কৰি আছ ৰাতিটো আজি চিন্তা কৰোঁ তই চিন্তা কৰ মই চিন্তা কৰোঁ অ'কে গুৰু অ'কে বন্ধুসকল মোকতো আপোনালোকে চিনি পায় মই ডাঙৰ চোৰ নমস্কাৰ আৰু মোৰ লগত আছে মোৰ বন্ধু মোৰ পাল সৰু চোৰ সেই মৰাহি নমস্কাৰ নমস্কাৰ বন্ধুসকল পূজাৰ প্লেনিং চাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব যাতে সকলোতকৈ আগতে ভিডিঅ'বোৰ পায় ধন্যবাদ